हेलो एवरीवन, आज ইয়াৰ প্ৰস্তুত কৰিছোঁ বাৰ্গাৰ। ৰেষ্টুৰেণ্টৰ নিচিনা সোৱাদ লগা বাৰ্গাৰ মই আজি অতি সহজে ঘৰত প্ৰস্তুত কৰিছোঁ। মইনো কেনেকৈ এই বাৰ্গাৰ ঘৰত প্ৰস্তুত কৰিছোঁ সেইটো জানিবলৈ ভিডিঅ'টো নিশ্চয় শেষলৈ চাই থাকিব। তেনেহ'লে আহকচোন মইনো কি লৈ লৈছোঁ এইটো জানি লওঁ। তাৰ কাৰণে এয়া লৈ লৈছোঁ বন আৰু লাগিব এয়া গাজৰ আৰু কেপচিকাম একেবাৰে মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এয়া হৈছে আদাখিনিও মই একেবাৰে মিহি মিহিকৈ ৰুকি লৈছোঁ। দুটা কেঁচা জলকীয়া এনেকৈ কুটি লৈছোঁ সৰু সৰুকৈ মিহি মিহিকৈ আৰু এক্সট্ৰাকৈ মই কাটি লৈছোঁ গাজৰ আৰু অকণমান ডাঙৰকৈ এনেকৈ কাটি লৈছোঁ এক্সট্ৰাকৈ কেপচিকাম আৰু এয়া বন্ধাকবিৰ একেবাৰে কোমলীয়া পাতটো এইটো চাইজত কাটি লৈছোঁ আৰু গোটেই বস্তুখিনি কিন্তু মই ধুই লৈছোঁ আগতীয়াকৈ। আৰু এয়া 3টা আলু এনেকৈ বইল কৰি মই পিটিকা কৰি লৈছোঁ। এখন কেৰাহী পাতি দিছোঁ। কেৰাহীখন গৰম হোৱাৰ পিছতে মই ইয়াতে এয়া 1 চামুচৰ জোখাত দি দিলোঁ আমুল বাটাৰ। যদি আপোনালোকে বাটাৰ দিব নিবিচাৰে তেতিয়াহ'লে কিন্তু ঘিউ বা তেলতো বনাব পাৰে। এয়া চাওক মই বাটাৰখিনি দি দিলোঁ। বাটাৰখিনি ধুনীয়াকৈ গলি আছে। এতিয়া ইয়াতে যে মই কাটি থৈ দিছিলোঁ সেইখিনি ভাজিব লাগিব, মানে গাজৰ আৰু কেপচিকামখিনি। তাৰে আগতে মই এয়া দি দিলোঁ ক'লা জিৰা আৰু আদাখিনিও দি দিছোঁ। যদি আপোনালোকে ক'লা জিৰা দিব নিবিচাৰে তেতিয়াহ'লে জিৰাও দিব পাৰে। এয়া চাওক এইখিনি মই ধুনীয়াকৈ এনেকৈ মিলাই দিছোঁ। অকণমান কেঁচা ভাৱটো গ'লে হৈ যাব। আৰু লগে লগে মই দি দিলোঁ এয়া কাটি ৰখা জলকীয়াখিনি দিও ধুনীয়াকৈ এনেকৈ ভাজি লৈছোঁ। এয়া চাওক এইখিনি ভাজা হৈ গৈছে, বহুত সময় নালাগে। আৰু যে কাটি ৰাখিছিলোঁ গাজৰ আৰু কেপচিকামখিনি সেইখিনি মই একেলগে দি দিলোঁ। এয়া চাওক এনেকৈ অকণমান দেৰি সেইখিনি ভাজি ল'লে হৈ যাব। এইখিনি অকণমান লৰাই তাৰমানে আধা মিনিটমানৰ কাৰণে ভাজিব লাগিব। এইখিনি কেঁচা গোন্ধটোও যাব লাগিব আৰু যিহেতু মই একেবাৰে মিহি মিহিকৈ কাটি লৈছোঁ সেইকাৰণে সিজিবৰ কাৰণে সময় নালাগে। চাওক ধুনীয়াকৈ মই এনেকৈ লৰাই দিছোঁ। এতিয়া মই ইয়াতে দি দিম সোৱাদ অনুসৰি নিমখখিনি আপোনালোকে আপোনালোকৰ হিচাপমতে দি দিব। এতিয়া মই এয়া দি দিলোঁ নিমখখিনি। এয়া চাওক আৰু দি একেবাৰে লৰাই দিছোঁ। অকণমান সময় এনেকৈ ভাজিলে হৈ যাব। চাওক এতিয়া কিন্তু নমাব পৰা একেবাৰে হৈ গৈছে। চাওক দেখিছেনে, এনেকৈ ভাজিলেই হৈ যাব, একদম মানে দিগদাৰী নাই আৰু। চাওক এইখিনি হৈ গৈছে, মানে আধা মিনিটমান ভাজি থকাৰ পিছতে হৈয়ে গ'ল। আৰু এইখিনি মই এতিয়া সেই প্লেটখনতে নমাই ল'ম। আৰু এতিয়া যিহেতু নমাই ল'লোঁ, এতিয়া আহক মেইন যিখিনি আৰু প্ৰচেছ আছে সেই প্ৰচেছখিনি কৰি লওঁ। তাৰ কাৰণে মই কেৰাহীখন কিন্তু এবাৰ ধুব লাগিব। দেখিছেনে কেৰাহীখন অকণমান লেতেৰা নিচিনা হৈ গৈছে। এতিয়া যে এই যে সানি ৰখা আলুখিনিত মই যে ভাজি লৈছোঁ গাজৰ আৰু কেপচিকামখিনি সেইখিনি একেলগে দি দিলোঁ। গোটেইখিনি দি দিব লাগিব। এয়া চাওক এইখিনি দি দিয়া হৈ গৈছে। আৰু এতিয়া মই ইয়াতে দি দিম কৰ্ণফ্ল'ৰ। যদি আপোনালোকৰ ওচৰত কৰ্ণফ্ল'ৰ নাথাকে তেতিয়াহ'লে অকণমান চাউলৰ গুড়িও দিব পাৰে। এয়া চাওক মই এইখিনি কৰ্ণফ্ল'ৰ দি দিলোঁ। আৰু ইয়াতে যদি আপোনালোকে বেডগ্ৰাম পায় তেতিয়াহ'লে বেডগ্ৰামো দিব পাৰে। এয়া চাওক মই এনেকৈ কৰ্ণফ্ল'ৰখিনি দি দিলোঁ 3 চামুচমানৰ জোখাত। এইখিনি দি দিলোঁ। আৰু যদি আপোনালোকে ইয়াতে বেচন দিব বিচাৰে বেচনো দিব পাৰে। এয়া চাওক আৰু মই দি দিলোঁ অকণমান সোৱাদ অনুসৰি নিমখ। মানে ইয়াতে যে মই আলুখিনি পিটিকা কৰি থৈ দিছিলোঁ সেইখিনিততো নিমখ দিয়া নাই, ভাজিখিনিতে দিছোঁ। সেইকাৰণে আলুখিনিৰ জোখাত আৰু কৰ্ণফ্ল'ৰখিনিৰ জোখাত মই নিমখখিনি দি দিলোঁ। আৰু ইয়াৰে মই বল বনাম, মানে আলু টিক্কি যে বনাই আলু টিক্কিকেইটা বনাম। এয়া চাওক সেইকাৰণে এইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ। কৰ্ণফ্ল'ৰ দিলে মানে আলু টিক্কিকেইটা ভাল হ'ব। চাওক যদি আপোনালোকে নাপায় কোনো কথা নাই, মই কৈছোঁৱে নহয় চাউলৰ গুড়ি দিলেও হৈ যাব। এইখিনি ধুনীয়াকৈ সানি এতিয়া সমান জোখাৰ বল বনাম। আপোনালোকে আলু টিক্কিকেইটা যিমান ডাঙৰ কৰিব বিচাৰে সেই অনুপাতে ডাঙৰ বা সৰু কৰি ল'লে হৈ যাব। মই অকণমান ডাঙৰকৈ বনাম। মই তাৰমানে এই যে বাৰ্গাৰত অকণমান আলু টিক্কিকেইটা ডাঙৰ হ'লে ভাল পাওঁ। সেইকাৰণে মই অকণমান সৰহকৈ আলু লৈছোঁ।
আৰু এইখিনি সমান জোখাত 4টা বল বনাই ল'ম। মই মানে 4টা বাৰ্গাৰ বনাম, সেইকাৰণে 4টা এনেকৈ বল বনাই লৈছোঁ। এয়া চাওক, ধুনীয়াকৈ সমান জোখাত মই আলুখিনি লৈ ল'লোঁ। এতিয়া ধুনীয়াকৈ ইয়াৰে বল বনাব লাগিব। এয়া চাওকচোন, এই বলকেইটা বনোৱাতে কিন্তু আপোনালোকে লক্ষ্য ৰাখিব যাতে ছাইডকেইটা ফাটি নাথাকে। এনেকৈ হাতেৰে এনেকৈ অকণমান দবাই দবাই দিলে আলু টিক্কিকেইটা বহুত ধুনীয়া হ'ব। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। হাতখন মই এই পিটিকা কৰা হাতখন মানে ধুই আহিছিলোঁ। অকণমান ধুই আহিব লাগিব, তেতিয়া মানে অকণমান পানী লগাই লগাই এনেকৈ দিলে একেবাৰে ছাইডটো ফাটিও নাথাকে আৰু বহুত ধুনীয়াও হ'ব। ফাটি থাকিলে মানে আলু টিক্কিকেইটা ভাল নহয়, দেখিছেনে? এইটো হিচাপত গোটেইকেইটা আলু টিক্কিয়ে বনাই ল'ব লাগিব। মই কেৰাহীখন পুনৰ পাতি লৈছোঁ আৰু গৰম হোৱাৰ পিছতে ইয়াতে দি দিলোঁ সৰহকৈ মিঠাতেল। যদি আপোনালোকে মিঠাতেলত টিক্কিকেইটা ভাজিব নিবিচাৰে তেতিয়াহ'লে কিন্তু ঘিউ বা বাটাৰতো ভাজিব পাৰে। তেলখিনি ধুনীয়াকৈ গৰম হৈ গৈছে আৰু গৰম তেলত মই এতিয়া লাহে লাহে টিক্কিকেইটা বহাই দিম, ইটোৰ গাত সিটো নলগাকৈ। এয়া চাওক, লাহে লাহে মই বহাই দিছোঁ। চাওকচোন টিক্কিকেইটা কিমান ধুনীয়া হৈছে, একেবাৰে এটা ধুনীয়া ছেফ হৈ গৈছে আৰু চাৰিও ছাইডত মানে ফাটিও থকা নাই। এয়া চাওক, এনেকৈ টিক্কিকেইটা আপোনালোকেও সজাই ল'ব। মই তলৰ ছাইডটো হোৱাৰ পিছত ইটো ছাইড উল্টাই দিম। এনেকৈ দুয়োটা ছাইড অকণমান ৰঙচুৱাকৈ টিক্কিকেইটা ধুনীয়াকৈ ভাজি ল'ব লাগিব। এয়া চাওক, মই এটা টিক্কি এনেকৈ উল্টাই দিলোঁ। এয়া চাওক, একেবাৰে সাৱধানে উল্টাই দিব লাগিব। এয়া চাওক, ইটো ছাইড প্ৰায় হৈ গৈছে। চব ইটো পিঠি হৈ গৈছে আৰু ইটো পিঠিও মই মানে তল ছাইডৰ পিঠিটো এনেকৈ উল্টাই দিছোঁ। চাওকচোন কিমান ধুনীয়াকৈ হৈছে, একেবাৰে ধুনীয়া এটা কালাৰো আহিছে আৰু দেই যোৱা নাই কিন্তু অকণমানো। এনেকৈ এই পদ্ধতিৰে গোটেইকেইটা বনেই মই এতিয়া সেকি ল'ম। তেনেহ'লে লগ পাই আছোঁ বনকেইটা সেকা হোৱাৰ পিছত। বনখিনি সেকা হৈ গৈছে, এতিয়া আহক বাৰ্গাৰ প্ৰস্তুত কৰোঁ। বাৰ্গাৰ প্ৰস্তুত কৰিবলৈ মই এটা বন লৈ লৈছোঁ। এতিয়া বনৰ যিটো তলৰ ফালটো লৈ লৈছোঁ আৰু এয়া দি দিলোঁ টমেটো কেচাপ। ধুনীয়াকৈ ঘূৰাই ঘূৰাই মই টমেটো কেচাপখিনি দি দিলোঁ। এতিয়া ইয়াতে মই দি দিম এয়া বিলাহীখিনি মই একেবাৰে পাতলকৈ কাটি লৈছোঁ আৰু 2 পিচ বিলাহী ইয়াৰে ওপৰত দি দিলোঁ। আৰু এয়া কেঁচা পিঁয়াজখিনিও মই ধুনীয়াকৈ মিহিকৈ কাটি লৈছোঁ। চব ডাঙৰ এনেকৈ শ্লাইচ কৰি কাটি ল'ব লাগিব, তেতিয়া ভাল লাগিব। আৰু এয়া দি দিলোঁ বন্ধাকবিৰ পাত এটা। যদি আপোনালোকে বন্ধাকবি দিব নিবিচাৰে তেতিয়াহ'লে লাই পাতো দিব পাৰে, তেতিয়াও দেখাত বহুত ধুনীয়া হয়। আৰু এয়া দি দিলোঁ গাজৰ অকণমান ৰুকি লোৱা। আৰু এয়া কেপচিকাম 2 পিচ দি দিলোঁ। এয়া চাওক
কিমান ধুনীয়া দেখা হৈছে লেয়াৰটো। আৰু এতিয়া মই ইয়াতে দি দিলোঁ আলু টিক্কিটো। আলু টিক্কিটো ধুনীয়াকৈ দিয়া হৈ গৈছে। এতিয়া মই ইয়াৰে ওপৰত দি দিম ভেজ মেয়নিজ। 1 চামুচৰ জোখা দি দিলোঁ ভেজ মেয়নিজ। আলু টিক্কিটো ধুনীয়াকৈ লেটিয়াই দিছোঁ মেয়নিজখিনি। ইমান ধুনীয়া হৈছে লেয়াৰকেইটা, হয়নে? এনেকৈ আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰিব, বহুত ভাল পাব। আৰু এয়া দি দিলোঁ আমুল চীজ। আৰু এই যে ওপৰৰ বন পিচ আছিল, এই ওপৰৰ বন পিচ এতিয়া মই লৈ লৈছোঁ। আৰু এতিয়া ইয়াতে মই দি দিম আৰু 1 চামুচৰ জোখাত ভেজ মেয়নিজ। চব ধুনীয়াকৈ হৈ গৈছে দিয়া। এতিয়া এইখিনি মই ওপৰত দি দিলে হৈ গ'ল আমাৰ বাৰ্গাৰ ৰেডি। চব কিমান ধুনীয়া হৈছে লেয়াৰকেইটা, চাওকচোন কিমান বেছি ধুনীয়া হৈছে। এনেকৈ আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰিব। আৰু মই এটা আপোনালোকক কৰি দেখাইছোঁ। এয়া চাওক, এটা মই বন লৈ লৈছোঁ। ৰ'ব মোৰ বিলাহীটোহে দিয়া হৈছে, পাহৰিয়ে যাওঁ নহয়। এয়া চাওক, মই বন পিচৰ ওপৰত এয়া দি দিলোঁ টমেটো কেচাপখিনি। প্ৰথমতে টমেটো কেচাপ দিব লাগিব, দেখিছেনে? টমেটো কেচাপখিনি দিয়া হৈ গৈছে। এতিয়াহে কিন্তু বিলাহী দিব লাগিব, মই পাহৰিয়ে গৈছিলোঁ। এয়া চাওক, বিলাহী 1 পিচ দি দিলোঁ আৰু 1 পিচ দি দিলোঁ, মানে 2 পিচ দিব লাগিব। আৰু দি দিলোঁ এয়া কেঁচা পিঁয়াজো 2 পিচ দিম। এয়া চাওক দিয়া হৈ গৈছে। এতিয়া দি দিম এয়া বন্ধাকবিৰ পাত এটা লৈ লৈছোঁ, দেখিছেনে? মই কৈছোঁৱে নহয়, আপোনালোকে লাই পাতো ল'ব পাৰে, লাই পাত ল'লেও ভাল লাগিব। আৰু দি দিলোঁ ৰুকি লোৱা গাজৰখিনি। চব মানে লেয়াৰিংকেইটা ভাল হয় আৰু অকণমান মোটা হ'ব সেইকাৰণে। আৰু এয়া চাওক দি দিলোঁ কেপচিকাম 2 পিচ। ধুনীয়াকৈ দিয়া এইখিনি হৈ গৈছে। আৰু এতিয়া ইয়াৰে ওপৰত মই আলু টিক্কিটো দি দিম। চাওক কিমান ধুনীয়া হৈছে, হয়নে লেয়াৰকেইটা? এতিয়া আলু টিক্কিটো দি দিলোঁ। চাওক, যদি আপোনালোকে বিচাৰে অকণমান আলু টিক্কিটো সৰুও কৰিব পাৰে। মই অকণমান বাৰ্গাৰটো ডাঙৰ হ'লে ভাল পাওঁ কাৰণে অকণমান ডাঙৰ কৰি লৈছোঁ আলু টিক্কিটো। আৰু ইয়াতে মই ভেজ মেয়নিজখিনি দি দিলোঁ। আৰু এয়া দি দিলোঁ আমুল চীজ। আৰু এই যে ওপৰৰ বন পিচ আছিল, এতিয়া ইয়াতে মই ভেজ মেয়নিজ আৰু অকণমান এনেকৈ লেটিয়াই দিলোঁ। চাওক এইখিনি দিয়া হৈ গ'ল। আৰু এই বন পিচ ইয়াতে দি দিয়াৰ লগে লগে এয়া চাওক দি দিলোঁ আমাৰ বাৰ্গাৰ আৰু এটা ৰেডি হৈ গৈছে। চাওকচোন কিমান ধুনীয়া একেবাৰে লেয়াৰ হৈ গৈছে। চাওক এনেকৈ মই গোটেইকেইটা বাৰ্গাৰ ৰেডি কৰি ল'লোঁ। চাওক কিমান ধুনীয়া হৈছে বাৰ্গাৰকেইটা। আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰিব। যিহেতু দোকানৰ বস্তুবোৰ আনহাইজেনিক হয়, সেইকাৰণে এনেকৈ ঘৰত খাব মন গ'লে এনেকৈ বাৰ্গাৰ প্ৰস্তুত কৰি খাব পাৰি, যিহেতু অতি সহজেই হয়। চাওকচোন কিমান ধুনীয়া লেয়াৰিং হৈছে। মোৰ বাৰ্গাৰটো মই এনেকৈ সজাই লৈছোঁ খাবৰ কাৰণে, দেখিছেনে? আপোনালোকেও এবাৰ ট্ৰাই কৰিব। একেবাৰে যিহেতু সহজ হয়, তেতিয়াহ'লে কিয়নো বজাৰত গৈ কিনি খাব লাগে, হয়নে? ঘৰতে যিহেতু অতি সহজে প্ৰস্তুত কৰিব পাৰি। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব আৰু বন্ধু বান্ধৱীৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তেওঁলোকেও যাতে অতি সহজে এনেধৰণৰ ৰেচিপি ঘৰত ট্ৰাই কৰিব পাৰে। তেনেহ'লে আজিলৈ এৰিছোঁ, পুনৰ লগ পাম আৰু এটি অন্য ভিডিঅ'ৰ সৈতে। আৰু যদি আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে মই পুনৰ ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যনটো আগতীয়াকৈ পায়। আৰু যদি এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।